ব্লগলৈ আপোনালোকক স্বাগতম। আজি দেওবাৰ দিন, এইকাৰণে আমি ৰাস্তাটো অকণমান জংঘল হৈ আছে, চফা কৰিম বুলি ওলাই আহিছোঁ সকলোৱে। মানে সাপ বহুত দেখি থকা হৈছে ৰাস্তাত, চ' সেইটো কাৰণে অকণমান ওলাই আহিছোঁ সকলোৱে, ওচৰৰ মানুহবিলাকে ৰাস্তাটো চাফা কৰি আৰু গছপুলি কেইটামান ৰোপণ কৰিম বুলি। দেখিছে এয়া ৰাস্তা চাফা হৈ আছে। আচলতে ইয়াত গছৰ পুলি মানে কৃষ্ণচূড়া দুজোপামান ৰোৱা কথা আছিলে, কিন্তু পুলি পোৱা নাই এতিয়ালৈকে আমি ৰুবৰ কাৰণে। এইজনে দিয়া কথা আছে পুলি কেইটামান। মুনৰ ওচৰত আছে নেকি? গছৰ পুলি দুটামান দিয়া কথা আছে। আমাৰ ইয়াত মতা মানুহৰ অভাৱ, সেইটো কাৰণে মাইকী মানুহে জংঘল জুৰিবলৈ আহিবলগীয়া হৈছে। বেকা হৈ গ'ল নেকি? জবকা বেকা হৈ গৈছে নি? এয়া কোনো ফালৰ পৰা মুঠতে হেৰি কৰিব নোৱাৰে, মতা মানুহে কোনো জোৰে নাপায়। দেখিছে জবকা মাৰি আছে। স্বচ্ছ ভাৰত অভিযান। আন্টি একেবাৰে চফাই কৰি দিছে নেকি? একেবাৰে মাটি উলিয়াই দিছে। অঁ, এয়া দেখিছে, সকলোৱে মিলি আমি চফা কৰি আছোঁ। যিকেইজনে পাৰিছোঁ সেইকেইজনে চফা কৰিছোঁ। এয়া দেৱজিৎ কাকতি পূৰা জংঘল কটাত ব্যস্ত। এয়া দেখিছে সকলোৱে, মাইকী মানুহ আহি গৈছে চবে। নিজৰ চুবুৰীয়াটো নিজে যদি চফা কৰি ৰখা হয়, ৰাস্তাত গৈয়ে অকণমান ভাল লাগে। আৰু ইয়াতে সৰু ল'ৰা ছোৱালীবিলাক অহা যোৱা কৰি থাকে, দৌৰমাৰি কৰি থাকে ৰাস্তাটোত। সাপ ওলোৱাৰ বাবেও অকণমান অসুবিধা হয়, সেইটো কাৰণে সাপ চাপৰ পৰা সাৱধান হ'বৰ কাৰণে অকণমান ৰাস্তাটো নিজে চাফা কৰি ৰখাটো বহুত দৰকাৰ। যিখিনি পাৰিছোঁ আৰু কৰিছোঁ, বাকী আৰু অলপ থাকিলেই পিছলৈ থাকিবই অকণমান চাফা কৰিবৰ কাৰণে। আমি যোনখিনি পাৰিছোঁ, যিমানখিনিলৈকে পাৰিছোঁ সেইখিনি কৰিম আৰু, কাৰণ মানুহ বেছি নাইয়ে, মাইকী মানুহ আহিবলগীয়া হৈছে। শেষ হৈছেগৈ আৰু এইডোখৰ আমাৰ পাব্লিক স্কুলৰ চৌহদতে আছে, পাব্লিক স্কুলৰ কিনাৰত যোনটো ৰাস্তা হয়। ইয়াতে গছ পুলি ৰোপণ কৰাৰ কথা আছিলে, পুলি পোৱা নাই। কোনোবাই যদি পায় কৃষ্ণচূড়া গছৰ পুলি, তেনেহ'লে আমাক দিলে অকণমান ভাল পাম। শেষ হৈছেগৈ আৰু প্ৰায়। এয়া দেখিছে, এইটো হ'ল পুলটো। এয়া যিমানখিনি পাৰিছোঁ আৰু। এতিয়া আমাৰ ব্ৰেকফাষ্ট আৰম্ভ হ'ব। এয়া দেখিছে, ব্ৰেকফাষ্ট কৰি থকা হৈছে। চাহ বনাই আছে, চাহ বনাই আনিছে ঘৰৰ পৰা। ভাল লাগে কেতিয়াবা এনেকুৱা কামবিলাক কৰি পিনি। আৰু ইজনে সিজনৰ লগত অকণমান কথা বতৰা পতা হয়। ৰাতিপুৱা এক্সাৰচাইজবিলাকো নকৰিলেও হৈ যায়, এক্সাৰচাইজো হৈ গ'ল, ৰাস্তা চাফা হৈ গ'ল। কিমান যে ধুনীয়া। এয়া দেখিছে কিমান সম্পূৰ্ণ শেষেই হ'ল আৰু এইটো ছাইড নাই আৰু। এতিয়া এইখিনি জ্বলাই দিয়াৰ পিছত আৰু ধুনীয়া হ'ব ৰাস্তাটো দেখিবলৈ। গছপুলিকেইটা লগোৱা হয় মাজে মাজে, কিন্তু গৰু ছাগলীয়ে খাই দিয়াৰ কাৰণে উঠাব পৰা নাই। আৰু এতিয়াতো ডাঙৰ গছ লগাবলগীয়া হ'লে বাউণ্ডেৰীৰ ভিতৰত লগাব লাগিব, পাব্লিক স্কুলৰ বাউণ্ডেৰীৰ ভিতৰত। কাৰণ বাহিৰত লগাবলগীয়া হ'লে এইফালে লাইনৰ ইলেক্ট্ৰিক প'ষ্টকেইটা আছে, সেইকাৰণে ভিতৰতে লগাব লাগিব। আৰু ইয়াত আমাৰ বিশেষকৈ ড্ৰেইন এটা বহুত দৰকাৰ হয়, মানে ড্ৰেইন এটা লাগিছিলে। কাৰণ পিছফালৰ পানীবিলাক মানে বৰষুণৰ যোনখিনি জমা পানী হয়, সেই পানীবিলাক মানে নিজৰ বাৰীতে সোমাই থাকে, ওলাই যাবলৈ কোনো ৰাস্তাই নাই। নগৰপালিকাৰ ফালৰ পৰা যদি কিবা এটা কৰি মেলি যদি ড্ৰেইন এটা বনাই দিয়া হয়, তেনেহ'লে বহুত ভাল লাগিলে হয়। আমাৰ ৰাইজৰো এইটো অনুৰোধ আছে নগৰপালিকালৈ, যে ড্ৰেইন এটা কিবা উপায় কৰি পিনি যদি বনাই দিয়ে।
এনেকুৱা ভিতৰৰ বহুত অঞ্চল আছে যোনবিলাকত নেকি এতিয়াও ড্ৰেইন হ'বলৈ বহুত বাকী আছে। ড্ৰেইন এটা দিলে মানে ভাল হয়, কাৰণ আমাৰতো বেলেগ পানী নাই, বৰষুণৰ পানীবিলাকে জমা হৈ বহুত দিনলৈকে থাকে।